আজি দেউতাৰ কথা মতে বনাই দিলো বইল চিকেন জালুক দি। বতৰ আছিল ডাৱৰীয়া। দেউতাই ক'লে জালুক দি কিবা এটা বনাই খুৱাব পাৰিবা নেকি? মই বোলো কিয়নো নোৱাৰিম, নিশ্চয় পাৰিম, বনাই দিম তোমাক বইল চিকেন। ফাৰ্ষ্টতে বিলাহী আৰু জলকীয়া ভালকৈ গেছতে অকণমান পুৰি খুন্দনা এটাত খুন্দি পেষ্ট অলপ বনাই এক্সট্ৰাকে থৈ দিছো। বোলো যেতিয়া দৰকাৰ তেতিয়াহে ইউজ কৰিম। এতিয়া মাংসখিনি ভালকৈ ধুই লৈ তাত দিলো অকণমান নিমখ আৰু লগত দিলো আদা নহৰু পেষ্ট। আদা নহৰু পেষ্টখিনি দিয়াৰ পিছতে ভালকৈ মিক্স কৰি অলপ সময় মাংসখিনি থৈ দিলো। তাৰপিছত গেছত বহাই দিলো মই এটা পেন। মই কেৰাহীত বনোৱা নাই, মই পেন ইউজ কৰিছো। পেন হ'ল গৰম, তাত দিলো সেই থৈ দিয়া চিকেনখিনি, যোনখিনিত মই আদা নহৰু আৰু নিমখ মিক্স কৰি থৈছিলো। সেইখিনি দিয়াৰ পিছতে অকণমান লৰফৰ কৰি অলপ সময় চিকেনৰ পানীটো ওলাবলৈ দিলো। তাৰ পাছতে তাত দিলো পিঁয়াজ, অলপ সময় লৰফৰ কৰি অলপ সময় ঢাকি থৈ ভালকৈ পানী ওলোৱাৰ লগে লগে তাত দি দিলো মই পানী দি পেলাই ঢাকি থৈ তাৰ পিছতেই মই দিলো তাত সেই এক্সট্ৰাকে ৰাখি থোৱা বিলাহী আৰু জলকীয়াৰ পেষ্ট। তাৰপিছত ভালকে লৰফৰ কৰি দিয়াৰ পিছত কালাৰ চাওকচোন, কি ধুনীয়া এটা কালাৰ আৰু স্মেলটোতো ক'বই নালাগে। আজি জালুক পিছা নহ'ল, কিনি আনিলো পেকেট এটাত, তাকে দিলো ঢালি। জালুকৰ যি স্মেলটো ওলাইছে তাৰ পিছত কেনেকে পেটটো সামৰি ৰখি চাই পেলাই বনাই আছো মইহে জানিছো। আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব, কেনেকুৱা পাইছে ক'ব। হৈ গ'ল, তাত দিলো ধনিয়া আৰু এয়া হৈ গ'ল আপোনালোকৰ বইল চিকেন ৰেডি। আজিও দেউতাই খাই বিৰাটেই ভাল পালে। অতি সুন্দৰ, বিৰাট সুন্দৰ হৈছে, ধুনীয়া এটা টেক্সচাৰ আহিছে, ধুনীয়াকে সিজি গৈছে, অকণো বাকী নাই। এবাৰ হ'লেও বনাই ট্ৰাই কৰি চাব। কোনো মছলা নাই, আদা নহৰু আৰু জালুক। চাওকচোন কি ধুনীয়া হৈছে। আজিলৈ ধন্যবাদ। কমেণ্টত ক'বলৈ নাপাহৰিব কেনেকুৱা পালে খাই।